নমস্কাৰ বন্ধুসকল জনতাৰ হৈ জনতাৰ বাবে জনতাৰ কাষত জনমঞ্চত আগতে দেখিছে আপোনালোকে ভোট জলকীয়া খেতিক লৈ কেইবাটাও ভিডিঅ' কৰিছিলোঁ মই বহুদিন বিৰতিৰ পিছত আকৌ এটা ভোট জলকীয়া খেতিৰ বিশেষ ভিডিঅ' লৈ আহিছোঁ এই যে দেখিছে ভোট জলকীয়া খেতিডৰা এইদৰে আচলতে সমতল ভূমিত কৰা নহয় মাটিৰ পৰা প্ৰায় 30 ফুট উচ্চতাত মই আছো এই জলকীয়াখিনি আছে এইখিনি খেতি কৰিছে টিয়কৰ বিশেষ এহাল দম্পতীয়ে নমি বৰুৱা আৰু হেমাংগ বৰুৱাই কৰিছে তেওঁলোকে ঘৰৰ ছাদত কৰিছে বিশেষভাৱে এই জলকীয়া খেতি লগতে ইয়া দেখিছে নেমু খেতিও আছে অন্যান্য খেতি আছে বিশেষভাৱে জলকীয়া খেতি ব্যৱসায়িকভাৱে কৰিছে 200 জোপাৰো অধিক ভোট জলকীয়া লগাই তেখেতসকলে ইতিমধ্যে বজাৰলৈ ভোট জলকীয়া পকা ভোট জলকীয়া উলিয়াই দিছে 200 টকাৰ পৰা 150 টকা 100 টকালৈকে বিকিছে এবাৰ যদিও জলকীয়াৰ বজাৰ খুব সন্তোষজনক নহয় তথাপি তেখেতসকলে বিকিবলৈ সক্ষম হৈছে এয়া দেখিছে আচলতে মই 30 ফুট উচ্চতাত আছো থিয় হৈ আৰু এই কাষত টিয়কৰ মাজমজিয়াত আছো টিয়কৰ মাজমজিয়াৰ এটা তেওঁলোকৰ নিজৰ বাসভৱনৰ আচলতে ছটত কৰিছে ওপৰৰ ছাদত প্ৰায় 30 ফুট উচ্চতাত এই জলকীয়াখিনি কৰিছে ওচৰতে টাৱাৰ আছে মই আচলতে ওপৰৰ পৰা এইখিনি তললৈ দেখাই দিছো যে ঘৰৰ মুঠবিলাক দেখা গৈছে ওপৰৰ পৰা এই জলকীয়া খেতিখিনি তেওঁলোকে মাছৰ কাৰ্টুন তাৰ পিছতে তেওঁলোকে এই সবজি ক্ৰেটবিলাক এনেকুৱা ধৰণৰ হেৰিয়াত মাটি ভৰাই পেলাই তাৰ লগতে বস্তাটো মাটি ভৰাই তেওঁলোকে ভোট জলকীয়া কৰিছে এইখিনি আচলতে তেওঁলোকে মোক কোৱা মতে যে সম্পূৰ্ণ জৈৱিকভাৱে কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু ভেকুৰনাশক আৰু এনেকুৱা কিছু মানে পাত চিৰিলি পৰা বেমাৰ যিটো আচলতে ভোট জলকীয়াৰ বাবে কেন্সাৰ সদৃশ বুলি ক'ব পাৰি আগতে মই উল্লেখ কৰিছো বিভিন্ন দৰব আমি প্ৰয়োগ কৰি আগত সফল হোৱা নাছিলো এতিয়া বিশেষভাৱে কিছু দৰব প্ৰয়োগ কৰি তেওঁ সফলতা পাইছো বুলি কৈছে আৰু আমাৰ ঘৰৰ কাষতে জুতিলাহনে বিশেষ দৰব এটা কথা কৈছে সেই দৰবটোৰ বিষয়ে মই পিছত জনাম আপোনালোকক জুতিলাহনৰ ভিডিঅ' নিশ্চয় মই বনাম তেতিয়া কম তেওঁলোকে কেনেকুৱা তেওঁ আচলতে জুতিলাহনে কি ফলাফল পাইছে কিন্তু আমাৰ হেমাংগ বৰুৱা আৰু নমি বৰুৱাই দুয়ো আচলতে খুব সংস্কৃতিবান এটা পৰিয়ালৰ দেউতাক শিক্ষক আছিলে টিয়কৰ হাইস্কুলৰ কলেজৰ গতিকে তেখেত দুয়ো উচ্চ শিক্ষিত আৰু লগতে নমি বৰুৱাই মডেলিং কৰিছিলে এটা সময়ত খুব এটা সুন্দৰ চেহেৰাৰ এগৰাকী তেওঁ যুৱতী আছিলে এতিয়া মহিলা বিবাহিত গতিকে খুব এটা সন্তোষজনক ভাল লগা এটা কথা মই গৈ এইখিনি আচলতে ভিডিঅ'টো কৰিলো কৰি ভাল লগা এটা অনুভৱ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আৰু খুব উৎসাহজনক কথা সেইকাৰণে আচলতে এই ভিডিঅ'টো বনালো তেওঁলোকে ইয়া দেখিছে ভোট জলকীয়াৰ লগতে আনুষংগিক আৰু কিছু খেতি বতৰৰ খেতি ধৰক এয়া কৰিছে ভেন্দি কৰিছে নেমু টেঙা কৰিছে বা তেওঁলোকে এইখিনি মৰিচা কৰিছে বিলাহী কৰিছে কেৰেলা কৰিছে গোটেইখিনি ছাদৰ ওপৰতে কৰিছে যথেষ্ট কষ্ট কৰি মাটি গাড়ী টানি ওপৰলৈ তুলি নেমু লমালমে লাগি আছে গতিকে এইখিনি খুব উৎসাহজনক কথা আৰু বহুতে এনেকৈ আচলতে ছাদত কৰে খেতি কিন্তু এখেতসকলে যি ধৰণে কৰিছে এইখিনি উৎসাহজনক তেওঁলোকে কি কয় শুনকচোন মানে কথাটো এনেকুৱা হ'ল আমাৰ এইখন ছাদত আগতে আমি সৰু সুৰাকৈ যি খেতি কৰি থাকোঁ ধৰক পাচলিয়ে হওক বা কিবাকিবি হওক টেঙা আছে কিন্তু লাষ্টত দেখিলে মানে আমাৰ ইয়াত বান্দৰৰ খুব উপদ্ৰৱ বান্দৰৰ কাৰণে আমি বাকী মানে ধৰক ফলজাতীয় গছ বা এনেকুৱা যিখিনি হওক মানে যিখিনি আমাৰ শাক পাচলি কৰিব নোৱাৰে একো কৰিব নোৱাৰে আৰু বান্দৰৰ কাৰণে একো কৰিব নোৱাৰাৰ কাৰণে ইমান কষ্টৰ মূৰত আমাৰ অনিষ্ট বেছি হয় গতিকে আমি এবাৰ দুইদিনীয়া কথা পাতিলোঁ ঘৰতে এই চটখন পৰি আছে যিহেতু আমাৰ নগৰ অঞ্চলৰ মাটিৰ অভাৱ এইবাৰ জলকীয়াকৈ অলপ কৰি দিওঁ যিহেতু জলকীয়াত চাগে বান্দৰে হাত নিদিব আৰু সেই কথামতে ভবামতে কথা হওক আমি ভাবিলোঁ মাটি চাটি কঢ়িয়া হ'ল ওপৰত যেতিয়া খেতি এটা কৰিবলৈ লওঁ যথেষ্ট কষ্ট হয় সেইটো চবেই জানেই আৰু গোটেই সমগ্ৰ পেলনীয়া বস্তু আমি কিনি আনিবলগীয়া হৈছিলে এতিয়া ইয়াত দেখিছে মাছৰ কাৰ্টুন আছে বস্তা আছে আনকি আপোনাৰ এইডোখৰত মাজত আছে হেৰি সবজি কেৰেটখিনি আছে আৰু দুই নম্বৰতে যিটো মানে 50 লিটাৰ পানীটো
50 নে 25 লিটাৰ 50 লিটাৰ নেকি এই পানী বটলটো আমি যিটো ৱেষ্ট পানী বটল সেইটো আমি পানী বটল কিনিলোঁ তাতে আমি ৰুইছোঁ তাৰপিছত মাটি কিনিছোঁ আনকি এনেকুৱা হয় ইয়াত দিবলগীয়া সদায় পানী দিবলগীয়া হয় সেইটো পানীও কিনি লোৱা বুলি ধৰিছোঁ কাৰণ মানে মটৰৰ পানীটো আমি দিওঁ বহুত শুকাই যায় শুকাৰ ফলত মানে গছবোৰে কষ্ট পায় শীতটো বেছি হয় তাৰপৰা সেইকাৰণে তেনেকৈ ভাবি মেলি থাকিলেও জলকীয়া হ'ল কিন্তু এইবাৰ জলকীয়া উৎপাদনটো হৈছে যে জলকীয়া এবাৰ হেৰি নাই দাম নাই তথাপিও এতিয়া কৰিলোঁ যেতিয়া এৰি দিব নোৱাৰিতো সেইকাৰণে তেনেকৈ আৰম্ভণিৰ পৰা আজিলৈকে চলি আছে আৰু মানে কণ্টিনিউ কৰি আছোঁ চলি আছে যি 2-1 কেজি 4 কেজি 5 কেজি নিবলগীয়াখিনি ওচৰৰ ধৰক গাড়ীত থকা ব্যৱসায়ীসকলে লৈ গৈছে ইয়াত আৰু আমি ধৰক বাকী একো দৰৱ পাতি দিয়া নাই সম্পূৰ্ণ মানে মাটি গোবৰ আৰু পাচলি বাকলিখিনি আমি তিয়াই থওঁ ফচল সাৰ যিটো বুলি কয় সেই পানীখিনি দিওঁ আৰু তেনেকৈ কৰি মেলি আছোঁ আৰু চাওঁ কিমান দেৰি কিমান হেৰি কৰিব পাৰোঁ যদি গছ আমি আশা কৰিছোঁ পিছলৈ দাম পাম বুলি ভাবিছোঁ কিন্তু জলকীয়াৰ কথাটো এনেকুৱা দাম সদায় উঠা নমা হৈ থাকে আৰু যদি প্ৰকৃততে অলপ দিনলৈকে ৰখি যায় পানী অঞ্চলৰ জলকীয়াবোৰ লুপ্ত হৈ গ'লে আমি ভাবিছোঁ দাম পাম মানে কি আমি কৰা কষ্টটো হেৰিটো সাৰ্থকতাটো হ'ব এতিয়া কেইটকাকৈ পাইছে এতিয়া প্ৰথম বছৰ আমি 200কৈ বিকিছিলোঁ এতিয়া এই পানীটো হৈ যোৱাৰ ফলত ধৰক যিখিনি নৈ কাষৰীয়া দাঁতিকাষৰীয়া অঞ্চলৰ মানুহখিনিয়ে উলিয়াই দিলেতো জলকীয়াখিনি এতিয়া একদম কমি গ'ল 100 টকা হৈ আছে 100টকৈ কমিছিলে কিন্তু মই 100কৈ দি আছোঁ যিহেতু আমাৰ গছবোৰ বাচি আছে আমাৰ ইমান প্ৰব্লেম নাই কিন্তু ধৰক যিটো দাম সেইটোৱে আমি লওঁ এইটো নহয় যে 150 টকা বিকিম 100 টকা দিলে 100কৈ দি আছোঁ আৰু বহুতে কৈছে অলপ দিনৰ পিছত ৰেট উঠিব চাওঁ কি হয় কি নহয় বাকী এইখিনিতে কথা এটা সুধোঁ যে আপোনাৰ তিয়কৰ নিচিনা জেগাত ধৰক বহুতৰ এনেকৈ চট আছে ঘৰ আছে ধৰক ওখ বিল্ডিং হৈছে প্ৰত্যেকে কিন্তু সাহস নকৰে এনেকৈ 2-এজোপা কৰে ব্যৱসায়িকভাৱে ধৰক আপোনালোকে আৰম্ভ কৰিছে এই কথাটো অনাগত দিনত চাগে নিশ্চয় এটা ভাল ফলাফল এটা হ'বগৈ বুলি ভাবিছোঁ মাটি যিহেতু কমি গৈছে পৃথিৱীখনত কমি গৈছে কৰিব পাৰে আৰু 2 নম্বৰ কথা অকল মই এইটো কথাও নকওঁ ব্যৱসায়ী ভিত্তিত বুলিয়ে নহয় নিজৰ এনেকুৱা কামবোৰ কৰি থাকিলে স্বাস্থ্যসন্মতো অলপ কথা আছে মানে ধৰক এটা সঁচা কথা কাম কৰি থাকিলে মানুহৰ বেমাৰ আজাৰটো অলপ কম হয় গতিকে আমি ব্যস্ততা ইয়াৰ মাজতে হওঁ দিনটো ব্যস্তই থাকোঁ এনেকুৱা নহয় যে আমাৰ টাইমো বহুত আছে কিন্তু যিকণ আজৰি সময় পাওঁ নহয় সেইকণ সময় আমি ইয়াতে লাগি থাকোঁ গতিকে সেইটো ফালৰ পৰা গ'লে বেমাৰ আজাৰো কম হয় বা স্বাস্থ্য আপোনালোক দুইজনে লাগি থাকে আৰু এজনে দিগদাৰহে হয় ইয়াত মানে ঠেক হৈ যায় না নমিবা আহকচোন ফ্ৰেমত সোমাই দিয়ক কওকচোন নমিবাই কওকচোন কেনেকুৱা মানে কি আৰু মইতো আগৰ পৰাই এইবোৰ সৰু সুৰাকৈ মানে কিবা কিবি কৰিয়ে থাকোঁ না চাদত তাৰপিছত এইবাৰ সেই দুইজনে আলোচনা কৰি বোলো এইবাৰ ভোট জলকীয়া খেতিকে কৰোঁ তাৰপিছত ভাবিলোঁ মেলিলোঁ তেনেকৈ দুইজনে মাটি পেলালোঁ হেৰি মানে আমাৰ উদ্দেশ্য মানে চব হয় নষ্ট কৰে চখ এটা ফূৰ্তি লাগিছে এতিয়া ফূৰ্তি মানে তামাম ফূৰ্তি আৰু মানে যিখিনি মানুহে ন হেৰি কিবা কিবি কৰিব সময়ত কেনেকে কোৰ মাৰি প্ৰথমতে মানে কোৰ মৰা চাবৰ হেৰি আছে ন কেইবাভাগো মাৰিব লাগে সেইখিনি কাম ধৰি লোৱা মানে কি হ'ল এজনে তলৰ পৰা মাটি আনে মাটিৰ ওপৰত দিয়েহি মই আকৌ একদম বহি লৈ সেইসোপা গোটেই দিনটো সাঁতুৰিয়ে ভাঙি মাটি সৰু কৰি তাৰ জাবৰ জোথৰ মানে অঁতৰাই ৰদাই মানে গোটেইখিনি কৰিছোঁ পাইছিলেগে স্কুললৈ যাওঁ ল'ৰা ছোৱালী মানে আধা ঘণ্টা সময় পালেও মই মাটি কৰিয়া শুকুৱাওঁ ধৰক মানে এনেকুৱা হয় নহয় আধা ঘণ্টাটো বহুত সময় মানে আমাৰ কাৰণে বহুত মূল্যৱান বুলি ভাবোঁ গতিকে এনেকুৱা নহয় যে আমাৰ সময়ে ব্যস্ততাৰ মাজত আমি বহুত কামে কৰিলোঁ এতিয়া কৰাৰ ফলত ৰেটটো আমি কি পাইছোঁ সেইটোলৈ চোৱা নাই মানে এইটো ফালৰ পৰা আমি এইটোৱে চাইছোঁ যে খেতি কৰা যিটো আনন্দ সেই আনন্দটো লৈছোঁ আৰু এটা মই এইখিনিতে কথা এটা সুধোঁ দেই এটা সময়ত এনেকুৱা আছিলে যে তিয়কৰ ধুনীয়া ছোৱালীবিলাকৰ ভিতৰত মই আৰম্ভ কৰিছোঁ কথা এটা বেলেগ এটা দেই যে আপুনি মডেলিঙো কৰিছিলে এটা সময়ত হয়নে বাৰু আপুনি অসমৰ আটাইতকৈ জনপ্ৰিয় আলোচনী বিস্ময়ৰ বেটুপাতত আপোনাৰ ছবি ওলাইছিলে কভাৰত ওলাইছিলে গতিকে সেইটো এটা খুব ভাল লগা আমি তেতিয়া মানে নাটকৰ হেৰিলৈ আহিছোঁ আৰু তিয়কৰ নাট্য জগতখনলৈ আমিও ভৰি দিছোঁ তেতিয়া সেই দিনবোৰ আৰু সেইজনী নমিবাই এতিয়া ভোট জলকীয়া খেতি কৰিছে আকৌ মানে অকণমান মানে এনেকুৱা হৈছে যে আমি এটা নতুন ৰূপত দেখা পাইছোঁ হয়নে এতিয়া আপোনালোকে যিটো কৰিছে আমি এক প্ৰকাৰে আমি পাতিছোঁ কথাবোৰ যে খুব এটা আদৰ্শগত কাম হৈছে এইখিনিলৈ আমি আমাৰ ফালৰ পৰাও আমি শুভেচ্ছা জনাইছোঁ অনাগত দিনবোৰত উঠি অহা প্ৰজন্মই নিশ্চয় আপোনালোকৰ পৰা শিকিব এই কথাটো আমি আশাবাদী
আৰু এতিয়া সেই কথাটো কওকচোন অকণমান সেইখন পৃথিৱীৰ পৰা আহি এতিয়া ঘৰ সংসাৰ কৰি ছোৱালী আছে আপোনাৰ ল'ৰা আছে বিউটি পাৰ্লাৰ আছে তাৰ মাজতো যে আপুনি মাটি চুই মাটি আপুনি একদম হেৰি কৰি মাটিৰ লগত খেল কৰিছে কৰি জলকীয়া খেতি কৰিছে এইটো খুবেই আদৰ্শ কথা মানে এইবিলাক মানে ইমানে চখ মাজতে আমি অলপ দিনৰ কাৰণে গুৱাহাটীত আছিলো গুৱাহাটীত থাকোতেও আমি মানে কি কৰিছিলো তাত ফ্লেটত আছিলো ফ্লেটত যিহেতু বেলকনি একেবাৰে অকমান আমি ইয়াৰ পৰা মানে মাটি লৈ গৈ সেই বেলকনিটো মই মানে কৰিছিলো পালেং ধনিয়া বিলাহীৰ পৰা আদি কৰি মই সেইটো এটা মোৰ মানে কি ক'ব ন মানে মোৰ এইটো এটা গোবৰ নিছিলে মানে সেইটো এটা বিৰাট চখ তাতে এই যেতিয়া ভোজলকীয়া খেতিখিনিৰ কাৰণে যেতিয়া মাটিখিনি আমি ঠিক কৰি আছিলো তেতিয়া মই পটককে মানে কি হয় পাৰ্লাৰলৈও যাব লগা হয় আৰু সেইটো সময়ত আমি নাটক এখনৰ ৰিহাৰ্চেল কৰি আছিলো মাটি ভাঙি মেলি দিনটো কাম কৰি গা পা আপুনি কৈ ৰিহাৰ্চেলত আমিও আছিলো যে হাত বিষ হৈ গৈছে আকৌ গধূলি ৰিহাৰ্চেললৈ যাওঁগে ৰিহাৰ্চেলটো তেনেকে কেতিয়াবা 10টা বাজে 11টাও বাজে মানে আচলতে মই এটাই কওঁ যদিহে মানে মন কৰে বিশেষকে মানে গা বেয়া ভাল বুলি বাৰু সেইটো বেলেগ কথা কিন্তু যদিহে হেঁপাহ কৰে বা আগ্ৰহ থাকে তেতিয়া কিন্তু মানে যি কামৰ কাৰণে মানুহে সময় অকণমান উলিয়াব সেইটোহে কওঁ মানে দেই মই মানে গোটেইখিনি কামৰ মাজত তেনেকে ল'ৰা ছোৱালী দুটাতো মানে খোৱা বোৱা যোগাৰ সেইবিলাকতো কিমান থাকে হয় নাই বাৰু অকণমানিজনী পঢ়োৱা মেলা মুঠতে চব মানে সমানকে কৰি গৈছো আহিলো সেইকাৰণে আপোনালোকক চালোহি ভিডিঅ'টো কৰিলো ভাল লাগিছে আৰু ৰাইজলৈ আগবঢ়াই দিম এই ভিডিঅ'টো ধন্যবাদ জনাইছো ঠিক আছে ধন্যবাদ দিয়া অহাৰ কাৰণে ভাল লাগে ন চিনি